নমস্কাৰ, মোৰ চেনেল ষ্টাৰ আসামলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি বনাবলৈ ওলাইছো ৱাটাৰমেলন জুচ। গৰমৰ সিজনত খাবৰ বাবে ভাল হয় ৱাটাৰমেলন। তো হেহে ৱাটাৰমেলনৰ জুচ কেনেকৈ বনাম চাওঁ আহক। ৱাটাৰমেলন জুচৰ বাবে আমি এটা ৱাটাৰমেলন লৈছো। সো মই 1 কেজি 700 গ্ৰামৰ ৱাটাৰমেলন এটা লৈছো। তাৰে মই এফালেৰেহে জুচটো বনাই দেখাম। আপোনালোকে গোটেইটো বনাবও পাৰিব বা এফালৰো বহুতখিনি ৱাটাৰমেলন জুচ হয়, তো এফালেৰে কৰিলেও হৈ যাব। তো এয়া মই ৱাটাৰমেলনটো এনেকৈ কাটি ল'ম। তো আপোনালোকে চামুচ বা কাটা চামুচ এনেকৈ দি এনেকৈ ৱাটাৰমেলনখিনি ল'ব উলিয়াই। তো ইয়াৰে যে গুটিবোৰ এইবোৰো যেতিয়া আমি গ্ৰেইণ্ড কৰিম তেতিয়া গুটিবোৰো গ্ৰেইণ্ড হৈ যাব, আৰু যেতিয়া আমি সেকিম তেতিয়া সেকনিৰে সেকিলে তেতিয়াও গুটিবোৰ ওপৰত ৰৈ যাব। তো আপোনালোকে গুটিবোৰ এক্সট্ৰাকে উলিয়াৱাৰ কোনো প্ৰয়োজন নাই। তো এনেকৈ আপোনালোকে ৱাটাৰমেলনটো এনেকৈ ভিতৰৰ অংশটো এনেকৈ উলিয়াই ল'ব। তো এয়া মোৰ উলিয়া হৈ গ'ল। তো এয়া মই মিক্সি জাৰৰ জুচ বনোৱা মিক্সি জাৰটো ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে অকণ জুচ হৈয়ে গৈছে। তো আৰু বাকীখিনি হ'বৰ কাৰণে আমি মিক্সি জার ব্যৱহাৰ কৰিছোঁ। তো ইয়াৰ অকণমান টেষ্ট দিবৰ কাৰণে নেমু এফাল লৈছোঁ। তো নেমু ফল আপোনালোকে নিদিবও পাৰে, আৰু দিলে বেছি টেষ্ট হয়, সেইকাৰণে দিলে ভাল। আৰু এয়া মই চাট মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে অকণমান সল্টও দিব পাৰে। এয়া সুগাৰ, তো 2 চামুচ ব্যৱহাৰ কৰিম মই। যদি আপোনালোকৰ ৱাটাৰমেলনটো বেছিকৈ মিঠা থাকে তেনেহ'লে আপোনালোকে 1 চামুচ বা 1.5 চামুচ এনেকৈ ব্যৱহাৰ কৰিলে হৈ যাব। যদি অকণমান মানে কেঁচা ভাৱ থাকে তো অকণমান সোৱাদটো কম হ'ব পাৰে, সেয়ে আপোনালোকে অলপমান চেনি বেছিকৈ ব্যৱহাৰ কৰিব। তো এয়া মিক্সি জাৰত মই গ্ৰেইণ্ড কৰি ল'লোঁ। এবাৰ কৰি লওঁতে নহ'ল, আৰু এবাৰ কৰি ল'লোঁ। তো এয়া মই এটা বাউল লৈছোঁ, তাত মই এখন চেকনি লৈছোঁ। তো এতিয়া এনেকৈ আমাৰ ৱাটাৰমেলন জুচটো নহ'ব, কাৰণ ইয়াত আমি গোটা আছে। তো আমি এনেকৈ যদি গোটাকৈ খাব বিচাৰে আপোনালোকে তেনেহ'লে খাব পাৰিব। যদি গোটাকৈ খাব নিবিচাৰে, অকল পনীয়া জুচ টাইপ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে চামুচেৰে এনেকৈ ঘূৰাই জুচটো ওলাই ল'ব পাৰিব। এয়া মই এনেকৈ ঘূৰাই জুচটো ওলাই লৈছোঁ। বহুতখিনি ওলাই গ'ল। তো আৰু অকণমান মোৰ মিক্সি জাৰটোত আছে, তো সেইখিনিও মই ইয়াত একেদৰে ওলাই ল'ম। তো এই দেখিছেনে কিমান ধুনীয়াকৈ জুচখিনি ওলাই গৈছে, আৰু এই গুটিবোৰ দেখিছেনে, গুটিবোৰো ধুনীয়াকৈ ইয়াত ৰৈ গৈছে। তো এয়া আমাৰ জুচ ৰেডি হৈ গ'ল। তো বাকীখিনিও মই এনেদৰে কৰি ল'ম। আপোনালোকৰো যিমানটো হয়, যদি চেকনিখন ডাঙৰ হয় তেতিয়াহ'লেতো একেবাৰতে হৈ যাব। তো তেনেকৈ কৰি ল'ব। তো এয়া দেখিছেনে এগিলাচ হৈছে, আৰু এয়া এগিলাচ। তো আৰু অকণমান মোৰ জগটোত ৰৈ গৈছিল। আপোনালোকে বৰফৰ টুকুৰাও ব্যৱহাৰ কৰিব পাৰিব। ইয়াত আপোনালোকে পুদিনাও দিও সজাই ৰাখিব পাৰে। মই এনেকৈ সজাই দি দেখুৱাইছোঁ আপোনালোকক দুখনমান ফটো। তো চাই লওক কিমান ধুনীয়া লাগিছে। য'ত আমি জুচ কিনি খাওঁ, তো তেনেহ'লে এতিয়া আমি ঘৰতে বনাই খাব পাৰিম। তো তেনেকৈ আপোনালোকে গৰমৰ দিনত ৱাটাৰমেলন জুচৰ সোৱাদ ল'ব পাৰিব, জুতি ল'ব পাৰিব। তেনেকৈ আপোনালোকে বজাৰত কিনাৰ দৰে, মানে দোকানত পোৱাৰ দৰে তেনেকৈ আপোনালোকে খাব পাৰিব ঘৰতে। তো এয়া দেখিছেনে মোৰ কিমানখিনি হৈছে ৱাটাৰমেলন জুচ। তো যদিহে আপোনালোকে মোৰ এই ৱাটাৰমেলন জুচৰ ৰেচিপিটো ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।